আৰু তেখেতে বহুদিনেই তেওঁ যিখিনি লিখা মেলা কৰিছিলে সেই সাহিত্য চৰ্চা কৰিছিলে। কিছুদিনৰ আগতে আমি তেখেতৰ ঘৰলৈ আহিছিলোঁ তেখেতৰ শাৰীৰিক অসুস্থতাৰ খবৰ ল'বলৈ। এনেও আমাৰ যোগাযোগ থাকেই। আমি আলোচনা কৰিলোঁ, তেখেতেও ক'লে যে বহু লিখনি আছিলে, সংকলন কৰাৰ এটা পৰিকল্পনা আছিল। সেই পৰিকল্পনাৰ কথা তেওঁ যেতিয়া আমাক পিছত প্ৰকাশ কৰিলে, আমিও এটা সিদ্ধান্ত ল'লোঁ যে ইয়াক সংকলন কৰি এখন পুথি লৈ ইয়াক পৰিৱৰ্তন কৰিব লাগে। সেই কথাখিনি গৈ যেতিয়া আজি বাস্তৱিক ৰূপ ল'লে, আজি গণেশ দাস ডাঙৰীয়াৰ কিতাপখন আমাৰ যি ভিন্ন সময়ৰ গদ্য আজি উন্মোচন হ'ল। অসমৰ চাহ জনজাতি সাহিত্য সভাৰ মাননীয় সভাপতি আমাৰ সঞ্জয় কৃষ্ণ তাঁতী ডাঙৰীয়া আহিছিলে, শ্ৰদ্ধা আমাৰ মাখনলাল বাহৈ ডাঙৰীয়া আহিছিলে আৰু বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিৰ অনুষ্ঠান হ'ল। আমি আশা কৰিছোঁ যে এনেধৰণে আমি যাতে এটা অন্তৰ্দৃষ্টি চিন্তা আৰু যি আমাৰ লিখা মেলাৰ যোগেদিয়ে হওক বা আমাৰ সাংস্কৃতিক কাৰ্যসূচীসমূহৰ যোগেদিয়ে হওক, ক্ৰীড়া ক্ষেত্ৰৰ যোগেদিয়ে হওক, সমাজক আচল অৰ্থ যিটো চিন্তা, সেই চিন্তাটো যিটো জাগৰণ, সেই জাগৰণ কৰিব লাগিব। বিশেষকৈ আমি চাহ জনগোষ্ঠী ব্যক্তি হিচাপে তেওঁ যেনেধৰণে এটা আপোনালোকে জানে অপ্ৰিয় হ'লেও সত্য যে এতিয়াও বহু ক্ষেত্ৰত আমি সমস্যা দেখা পাওঁ চাহ জনগোষ্ঠীয় অঞ্চলসমূহত। তাৰ মাজত সোঁতৰ বিপৰীতে গৈ তেওঁ যিখিনি চৰ্চা কৰিলে আৰু তেওঁৰ দৰে যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে আজি আমাৰ সমাজলৈ যিখিনি অৱদান আগবঢ়ালে বিভিন্ন ক্ষেত্ৰত, তেওঁলোকক আদৰ্শ হিচাপে লৈ উত্তৰ প্ৰজন্মই যাতে সেই কথাত বা সেই পৰিৱেশৰ মাজত নিজকে জড়িত কৰক, আজি এই শুভখনতে তেওঁলোকলৈ মই আহ্বান জনালোঁ। আৰু এনেধৰণে আমি কাম কৰি গৈ আমাৰ সমাজৰ সকলো বিভিন্ন সমস্যা আছে, ৰাজনৈতিক বা এখন চৰকাৰে সমস্যা সমাধান কৰিব, আজি ৰাস্তা পদূলি, স্বাস্থ্য বা শিক্ষা বা বিভিন্ন ক্ষেত্ৰত, কিন্তু মানুহৰ সামাজিক পৰিৱৰ্তন আৰু মানুহৰ অন্তৰ্দৃষ্টিক উন্মোচন কৰাৰ ক্ষেত্ৰত সাহিত্য সংস্কৃতিয়ে সদায় এটা মেজৰ ৰোল প্লে' কৰি আহিছে। ই ইতিহাসেও কয়, ই বুৰঞ্জীয়েও কয়। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ আলোচনা হ'ব লাগিব। বৃহৎভাৱে বিভিন্ন পূজা হওক, বিভিন্ন অনুষ্ঠান আয়োজন হয় চাহ বাগিচা অঞ্চলসমূহত, তাৰ মাজতো যাতে প্ৰতিটো অনুষ্ঠানৰ লগতে যেনেকৈ দুৰ্গা পূজা প্ৰতিখন চাহ বাগিচাত অনুষ্ঠিত হয়, কিন্তু আমি তাৰ লগত সাহিত্য বহু জেগাত হৈ আছে, সাহিত্য চৰ্চাৰ যিটো পৰিৱেশ, টেণ্ডেঞ্চি যাতে আৰু বাঢ়ি যায়, সেই কথাবোৰ আমি চিন্তা কৰিব লাগিব। তেনেধৰণে ভাল কথাবোৰে হওক, তাৰ কাৰণে আমাৰ এই উদ্দেশ্য আছিলে আৰু আজি উদ্দেশ্য সফল হ'ল। আৰু লগতে সাহিত্য আপোনাৰ মনলৈ কেনেকৈ আহিলে? ৰাজনীতিটো মই ডেফিনেটলি আমি এটা সময়ত আমাৰ এটা সেৱাৰ মনোভাৱ এটা আছে, আৰু সেৱাৰ মনোভাৱ আছে কাৰণে আমি ৰাজনীতিলৈ আহিলোঁ। ৰাজনীতিটো চাওক, এখন সমাজ পৰিৱৰ্তন, এজন বিশিষ্ট ব্যক্তিয়ে মোক কৈছিল, এখন সমাজ পৰিৱৰ্তন কৰিবলৈ হ'লে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব লাগিব। অকল এজন সমাজসেৱক হ'লেও নহ'ব, সক্ৰিয় ৰাজনীতিয়ে বৃহৎ পৰিৱৰ্তন কৰিব পাৰে, যিটো আন্তঃগাঁথনিয়ে হওক বা জনগণৰ যিখিনি মূল সমস্যা থাকে, কিন্তু তাৰ সমান্তৰালভাৱে আমি সুবিধা পাইছোঁ, সুযোগ পাইছোঁ, এনেধৰণে